নমস্কাৰ বন্ধুসকল, মই আজি আনবক্সিং কৰিম এটা ব্লুটুথ মাউচ যেটো আপুনি কম্পিউটাৰ নহবা ল্যাপটপত ব্যৱহাৰ কৰিব পাৰিব। এইটো মই স্ন্যাপডিলৰ পৰা কিনিছো। এইটোৰ মডেলটো হৈছে 2.4G ওয়্যাৰলেছ মাউচ আৰু কোম্পানীটোৰ নামটো হৈছে মোবাইল গিয়াৰ। ঠিক আছে, ভিডিওটো সম্পূৰ্ণ শেষলৈ চাই থাকিব। এইটো আপুনি নামটো চাই আপুনি আনিব পাৰিব, স্ন্যাপডিল নহলে বেলেগ ওয়েবসাইটৰ পৰা আনিব পাৰিব। এইটো মই কিনিছো 320 টকাত। কথাটো হ'ল মই আগতে আনবক্সিং কৰিছোঁ, কিন্তু মই আপোনালোকক ভিডিওটোৰ দ্বাৰা দেখুৱাব ওলাইছোঁ মাউচটো কেনেকুৱা ধৰণৰ। ঠিক আছে, মই মাউচটোৰ ভিতৰৰ ফালে মই দেখাইছোঁ 2.4G ওয়্যাৰলেছ মাউচ বুলি লিখা আছে বাহিৰৰ পিনে। এইটো আপুনি চাৰ্চ বিচাৰিব পাৰে। এইফালে এনেকুৱা ধৰণৰ লিখা আছে এই মাউচটো। তাৰপিছত এই কাৰ্টুনটোৰ ভিতৰত বাহিৰত মোবাইল গিয়াৰ বুলি লিখা আছে। এইটো হ'ল ব্ৰেণ্ডটোৰ নামটো মোবাইল গিয়াৰ। ভিতৰত ইনভইচ দিয়া আছে। ইনভইচখনত এনেকুৱা ধৰণে 320 টকা বুলি লিখা আছে। মই 320 টকাত কিনিছোঁ। দাম অনুযায়ী মাউচটো কণ্ডিশ্যন ভালেই, মই চাইছোঁ 320 টকা। মই ইনভইচখন মই কাৰ্টুনৰ ভিতৰত থৈছোঁ আৰু ইয়াত মোবাইল গিয়াৰ বুলি লিখা আছে। এইটো হ'ল কোম্পানীটোৰ নামটো। আৰু এইটো হ'ল মেইন ভিতৰৰ বক্সটো, যিটোৰ ভিতৰত মাউচটো আছে। মই উলিয়াই দেখাইছোঁ মাউচটো। এইটো হ'ল মেইন মাউচটো আৰু ভিতৰত একো নাই। মই আগতে খুলিছোঁ, তথাপিও এবাৰ দেখাইছোঁ। এইটো হ'ল মেইন মাউচটো আৰু লগত USB পইণ্ট এটা দিছে, যেটো আপুনি USB লগাব লাগিব। এইটো আমি USB পৰ্টত লগাই কানেক্ট কৰি ব্যৱহাৰ কৰিব পাৰিব PC নাইবা কম্পিউটাৰত। ঠিক আছে, এইটো মাউচটোৰ লুকটো, ফ্ৰণ্ট লুকটো, এইটো বেক লুকটো। বেলেগ কালাৰৰ পাব, মই ৰঙা আৰু ব্লেক আনিছোঁ। পিছফালে দুটা বেটাৰী লগাব লাগিব, সৰু বেটাৰী দুটা লগাই কানেক্ট কৰিব পাৰিব। এনেকুৱা সাইজৰ বেটাৰী দুটা লগাই ল'ব লাগিব। লগাই দেখাইছোঁ, এনেকুৱাকৈ লগাব লাগিব। লগোৱাৰ লগে লগে এনেকৈ ৰঙা ইণ্ডিকেটৰটো জ্বলি উঠিব বেটাৰী কানেক্ট কৰাৰ লগে লগে। ঠিক আছে, বেক কভাৰখন মই বন্ধ কৰি দিছোঁ, বেটাৰী বেক কভাৰখন। এইটোৰ বেক চাইডটো আছিল। এতিয়া মাউচৰ কাম শেষ। তাৰপিছত এই পইণ্টটো আপুনি লেপটপ নাইবা কম্পিউটাৰৰ USB পইণ্টত লগাই দিব। তাৰপিছত লগাই দিয়াৰ লগে লগে আপোনাৰ মাউচটো কানেক্ট হৈ যাব। তাৰপিছত আপুনি ব্যৱহাৰ কৰিব পাৰিব। সম্পূৰ্ণ আগৰ যিবিলাক মাউচ হ'ল তেনেকুৱা ধৰণে ব্যৱহাৰ কৰিব পাৰিব। মেইন কথাটো হ'ল এই মাউচটো বেছি সৰু নহয়, ডাঙৰ নহয়, সেইকাৰণে চাইজটো ভালেই। মোৰ ভালেই লাগিছে। মোৰ অনুমান সকলোৱে ব্যৱহাৰ কৰিব পাৰিব এনেকুৱা চাইজৰ। আচল কথা চাইজটো ভাল লাগিছে, ডাঙৰো নহয় সৰু নহয়। ব্যৱহাৰ কৰিব ভালেই লাগিব ব্যৱহাৰ কৰি। সুবিধাজনক মাউচ, 320 টকাতে, বেছি দামো নহয়, আপুনি ল'ব পাৰে।
ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে আপুনি। পিছলৈ মই এনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে, ধন্যবাদ।